everyone, welcome to my channel. আজি মই আপোনালোকক দেখাম Redmi নতুন ফোন Y2 ৰ বিষয়ে। তো বলক ভিডিওটো স্টাৰ্ট কৰো। তো প্ৰথমতে চাও আমি বক্সটোৰ ভিতৰত আপুনি কি পাব। ইয়াত আপুনি Redmi Y2 ফোনটো পাব, এটা পাৱাৰ এডাপ্টাৰ পাব, এডাল USB কেবল পাব, সিম ইজেক্টৰ টুলটো পাব, ওয়াৰেন্টি কাৰ্ড পাব, ইউজাৰ গাইড পাব আৰু এটা সফট কেস পাব। এতিয়া আমি আহো ফোনটোৰ বডিটোৰ ওপৰত। তো ফোনটো তলফালে পাব আপুনি মাইক্ৰোফোন, প্ৰাইমেৰী মাইক্ৰোফোনটো পাব, চাৰ্জিং স্লটটো পাব আৰু স্পিকাৰটো পাব। এতিয়া আমি আহো ফোনটোৰ ওপৰ সাইডে। তো ফোনটোৰ ওপৰ সাইডে পাব আপুনি 3.5mm অডিও জ্যাকটো পাব, ইনফ্ৰাৰেড সেন্সৰটো পাব আৰু এটা সেকেন্ডাৰী মাইক্ৰোফোন পাব। এতিয়া আমি আহো ফোনটোৰ ৰাইট সাইডে। তো ফোনটোৰ ৰাইট সাইডে পাব আপুনি ভলিউম বাটন কিটা আৰু পাৱাৰ বাটনটো। আৰু ফোনটোৰ বেক সাইডে পাব আপুনি কেমেৰা সেন্সৰটো, এটা ফিংগাৰপ্ৰিন্ট সেন্সৰ আৰু MI ব্ৰেন্ডিং। আপোনালোকে এই Redmi Y2 আৰু এটা ভাল ফিচাৰ্স কি পাব, ইয়াত যদি আপুনি দুখন সিম কাৰ্ড ইউজ কৰে তেতিয়াও আপুনি মেমৰি কাৰ্ড লগাব পাৰিব, মানে টোটাল ইয়াত 3টা স্লট পাব। এতিয়া আমি আহো ফোনটোৰ মেমৰি আৰু প্ৰসেসৰটোৰ ওপৰত। তো এই ফোনটোৰ দুটা ভাৰ্সন থাকিব, এটা 3GB RAM আৰু 32GB ইন্টাৰনেলৰ সৈতে আহিব আৰু এটা হ'ব আপোনাৰ 4GB RAM আৰু 64GB ইন্টাৰনেল মেমৰি। ইয়াৰ প্ৰসেসৰটো হ'ব আপোনাৰ Snapdragon 625 আৰু গ্ৰাফিক্স প্ৰসেসৰটো হ'ব Adreno 506 আৰু ইয়াত আপুনি 256GB লৈকে মেমৰি কাৰ্ড এক্সপেন্ড কৰিব পাৰিব। এতিয়া আমি আহো ফোনটোৰ বেটাৰীটোৰ ওপৰত। তো ফোনটোৰ বেটাৰী mAhটো হ'ব আপোনাৰ 3080 mAh আৰু ই মিনিমাম কাম কৰিব 3000 mAh ত। ই নন ৰিমুভেবল হ'ব আৰু ইয়াৰ ভল্ট থাকিব, চাৰ্জিং ভল্টটো হ'ব 5 ভল্ট আৰু 2 এম্পিয়াৰ। এতিয়া আমি আহো ফোনটোৰ মেইন প্লাস পইণ্টত, যোনটোত MI বেছি ফোকাস কৰিছে, সেইটো হৈছে ফোনটোৰ কেমেৰাৰ ওপৰত। তো ফোনটোৰ ফ্ৰণ্ট কেমেৰাটো হ'ব 16 মেগাপিক্সেল। ইয়াত 4-in-1 পিক্সেল টেকনলজি থাকিব আৰু ই অটোমেটিক HDR সাপোৰ্ট কৰিব। আপোনাৰ বিউটিফাইড মোড 4.0 থাকিব আৰু ইয়াৰ এপাৰ্চাৰ হ'ব f2.0। এতিয়া আমি আহো ফোনটোৰ বেক কেমেৰাটোৰ ওপৰত। তো ফোনটোৰ বেক সাইডে আপুনি ডুৱেল কেমেৰা সেটআপ পাব। এটা কেমেৰা হ'ব 12 মেগাপিক্সেল আৰু এটা হ'ব 5 মেগাপিক্সেল। আৰু এই দুইটা কেমেৰাই আপোনাৰ AI কেমেৰা মানে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত সাপোৰ্ট কৰিব এই বেক সাইডৰ দুইটা কেমেৰাই। বেক সাইডে আপুনি পোৰ্ট্ৰেইট মোড পাব, আপোনাৰ HDR মোড পাব, পেনোৰামা পাব আৰু লো লাইট ফটোগ্ৰাফিৰ কাৰণে কিছুমান মোড পাব আৰু ইয়াৰ এপাৰ্চাৰ হ'ব f2.2। আৰু এই বেক কেমেৰাইদি আপুনি 720p ভিডিও ৰেকৰ্ড কৰিব পাৰিব আৰু 1080 পিক্সেলছৰ ভিডিও ৰেকৰ্ড কৰিব পাৰিব আৰু ইয়াৰ হাইয়েষ্ট ফ্ৰেম ৰেটটো হ'ব 30 ফ্ৰেম পাৰ সেকেন্ড। এতিয়া আমি আহো ফোনটোৰ ডিসপ্লেটোৰ ওপৰত। তো ফোনটোৰ ডিসপ্লেটো হ'ব আপোনাৰ 18:9 এস্পেক্ট ৰেশিওত কাম কৰিব আৰু ইয়াৰ সাইজ হ'ব 5.99 ইঞ্চ আৰু ইয়াৰ PPI হ'ব 269 আৰু ৰিজল্যুশন হ'ব 1440x720। এই ডিসপ্লেত আপুনি কেইটামান মোড পাব, যেনেকৈ নাইট মোড পাব, সানলাইট ডিসপ্লে মোড পাব, ৰিডিং মোড পাব আৰু আপুনি ইয়াৰ কালাৰ টেম্পাৰেচাৰটো এডজাস্ট কৰিব পাৰিব। তো ভিডিওটো চাই আপোনালোকে অলপ হলো Redmi Y2 ৰ স্পেচিফিকেশনছখিনি গম পালে। মই ফিউচাৰত এই ফোনটোৰ আনবক্সিং কৰিম, তো সেই কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ। মই আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'ত। থ্যাংক ইউ।